হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি এডুকেশ্যনেল চেনেল। আজিৰ ভিডিঅ'ত আমি কিছুমান জিকে কোৱেশ্যন আলোচনা কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। 2022 চনৰ কিছুমান মন্ত্ৰীৰ নাম আৰু কিছুমান জেনেৰেল কোৱেশ্যন আলোচনা কৰিম। অসমৰ বিধানসভাত কিমানজন সদস্য আছে? 126 জন। লোকসভাৰ সদস্যৰ সংখ্যা কিমান বা সংসদৰ সদস্যৰ সংখ্যা কিমান? 545 জন। মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজ্যপাল কোন? জগদীশ মুখী। ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ৰামনাথ কোবিন্দ। তেওঁ কেতিয়া হৈছিল? 25 জুলাই 2007 আৰু এতিয়াও চলি আছে 25 জুলাই 2022। মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ৰাজ্যপাল। অসমৰ শিক্ষামন্ত্ৰী কোন? ৰণোজ পেগু। অসমৰ কৃষি মন্ত্ৰী কোন? অতুল বৰা। অসমৰ গৃহমন্ত্ৰী কোন? অজয় কুমাৰ। তেনেহ'লে ভিডিঅ'খন আমি ইয়াতে সমাপ্ত ৰাখিলোঁ।